ফ্ৰেণ্ডছ, মই অসমীয়া বোৱাৰী মামনি আছে। মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু আমিও ভালে আছোঁ। আজি ৰাতিপুৱাই প্ৰায় ভিডিঅ' কৰিবলৈ আৰম্ভ কৰিছোঁ। এয়া চাওকচোন, মিৰ্জা চক হয় আৰু মিৰ্জা চকেৰে আমি ক'ত গৈ আছোঁ, কি কৰিম আজি গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই থাকক। মিঠাইৰ দোকান, ইয়াতে আমি মিঠাই কিনিলোঁ আৰু মিঠাই লৈ ক'ত গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ। আমি আহি পাই গ'লোঁ। এয়া হৈছে বৰজাৰৰ মন্দিৰ। আজি হৈছে বহাগ মাহৰ 7 তাৰিখ আৰু 8 বিহু। ইয়াতে আজি সুঁৱৰি আছে। আমি বাবুক গোপাল কৰি দিছোঁ ইয়াতে। এয়া চাওকচোন, গোপালবিলাকক ধুনীয়াকৈ মেকআপ কৰি সাজি কাচি দি আছে। এয়া আমাৰ বাবুক ধুনীয়াকৈ মেকআপ কৰি দি দিলে আৰু ইয়াতে এয়া মালাবোৰো ধুনীয়াকৈ পিন্ধাই দি আছে এজন এজনকৈ। এয়া বাবু মালা পিন্ধিব এইবাৰ। এয়া বাবুক মালা পিন্ধাই দিলে। আৰু ইয়াতে কৃষ্ণ আৰু বলভদ্ৰ গোটেইবিলাককে ৰেডি কৰাই লৈ লৈছে, বহাই দিছে ধুনীয়াকৈ। গোপালবিলাক গোটেইবিলাক কি ধুনীয়াকৈ সাজি কাচি দিছে চাওকচোন আপোনালোকে এবাৰ। ইয়াতে বাৰা গোপাল ঘূৰাই আছে আৰু চাওক, মই আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব বুলি আশা কৰিলোঁ। আমাৰ মায়ে ইয়াতে দোকানখন চাই আছে। ইয়াতে দধি মথা আৰম্ভ হৈ গ'ল আৰু ইয়াতে কেনেকৈনো নাটক কৰিছে, কি কৰিছে, কেনেকৈ দধি মঠে মই আপোনালোকক তেখেতলৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলোঁ। আৰু এয়া আজি আমি ঘৰলৈ যোৱা নহ'ল, সেইবাবে অকণমান যাত্ৰা পাৰ্টি চাবলৈ আহিলোঁ আৰু যিহেতুকে মাহীহঁতৰ ওচৰতে সেইটোৰ কাৰণে। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকন ঘণ্টিটো দবাবলৈ একেবাৰে নাপাহৰিব। বাই বাই।